যেতিয়া মানুহৰ সুগাৰ লেভেলছবোৰ বাঢ়ে ভৰিৰ নাৰ্ভছবোৰ এফেক্ট কৰে আৰম্ভণিত আপোনাৰ এনেকা সিম্পটমছ পাব যে হাত ভৰি জ্বলাপোৰা হৈ আছে ভৰিৰ তলটো বৰ ডাঠ লাগি আছে বেলেন্স কমিব ইভেন আপুনি খুচকাৰি থাকোতে ইমবেলেন্স হৈ ফলো হ'ব পাৰে ডায়াবেটিক ফুট ডিজিজ বুলি এটা বেমাৰ এটা আছে য'ত ভৰিৰ নাৰ্ভছবোৰ ড্যামেজ হোৱাৰ পিছত ইনফেকশন হয় যাৰ হাত ভৰি প্ৰবলেম আৰম্ভ হৈছে হিয়তক কিছুমান টিপছ দিছো প্ৰথম আপুনি ডেইলি আপোনাৰ ভৰিটো চাব লাগিব ৰাতি হোৱাৰ আগতে আপোনাৰ ভৰিটো চাব তল ভৰি চাব আঙুলিৰ ফাকে চাব ওপৰ ভৰিটো চাব কিবা এটা ঘা হৈছে নেকি কিবা টান হৈছে নেকি কিবা গুটি উঠিছে নেকি 3 নম্বৰ আপোনাৰ যেতিয়া গাত সা ধুব আপুনি ভৰিৰ ফাকে ভালকে হুকাব লাগিব গা ধোৱাৰ পিছত সো হে ভৰিৰ তল ভৰিৰ ফাকত ইনফেকশন হ'ব পাৰে যদি কিবা বগা দেখে তাৰ মিনিং হল ফাঙ্গাল ইনফেকশন হৈছে আৰু হেতু গুছাবলে ফাঙ্গাল ক্ৰীম লগাব লাগিব আৰু আপুনি যেতিয়া ৰাতি শুবলে যাব আপুনি লোশন লগাব পাৰে ভৰিৰ ওপৰখিনি কিন্তু ভৰিৰ ফাকখিনি আপুনি হুকাই ৰাখিব আৰু আপুনি যেতিয়াই বাথৰুমলে যায় বা বাহিৰলে যায় সদায় স্যান্ডেল পিন্ধি যাব লাগিব খুধা ভৰিৰে আপুনি যাব নোৱাৰে আৰু যদি আপোনাৰ তল ভৰিৰ বহুত বেছি প্ৰবলেম হৈ আছে জ্বলাপৰা হৈ আছে তেতিয়া আপুনি স্পেশাল ডায়াবেটিক ফুটৱেৰ বুলি পায় যদি আপুনি সাধাৰণ স্যান্ডেল পিন্ধি থাকে প্ৰেছাৰটো বাঢ়ি থাকিব আৰু ইনফেকশন হোৱাৰ ৰিস্কটো থাকে